নমস্কাৰ। আপোনালোকক এটা জনাব খুজিছোঁ যে মই এটা সৰু সুৰাকৈ দোকান কৰি আছোঁ বৰ্তমান। মানুহে কমেণ্ট কৰে দোকানত লাভ কিমান হয়। দোকানততো ইমান লাভ নহয়, সবেই জানে। এটা গেলামাল দোকান কৰিলে এটা বস্তু বিক্ৰী কৰিব লগা হ'লে চেনি আমি বেচিলোঁ 1 কিলো, চেনিত পালোঁ 2 টকা 3 টকা খাই আছে 1 কিলো। বেচিলোঁ ½ লিটাৰ পালোঁ 5 টকা বা 6 টকা। চাবোনখিনিতো 1 টকা নাথাকে কোনো তাত। ভাল চাউল আছে, চিপছ দিলেতো ক'বই নালাগে, চিপছৰতো নায়েই, 50 পইচাকৈ থাকে পাৰ পেকেটত। তো আছে, চাউল পাই যাব, কাৰোবাক যদি লাগে কৈ দিব। উষ্ণ চাউল হয়। মোৰ ইয়াতে পাই যাব এখন নেচাৰেল অইল, মিঠাতেলৰ বাবে নেচাৰেল মহাকচ ৰিফাইন ভাল তেল হয়তো। পনীৰ পাই যাব, লাগে যদি জনাই দিব। মোৰ দোকান কৰাও কম নহয়, ইমান সহজ কথা নহয়। যিনে দোকান কৰে তেহে বুজি পায়। এইটোতো সবে ভাবে দোকান এটা কৰিলে বহুত লাভ থাকে, লাভ নাই। দিনটোত হাজিৰাই নপৰে, কোনোবা দিন হাজিৰা নপৰে, এনেকুৱা হয়। দোকান কৰি কি কাম কৰিলোঁ এনেকুৱা ভুল যেন লাগে, ভুল হৈছে নেকি মোৰে। দোকানখন কৰি নাই 5 টকা 6 টকা থাকে, দিনটাত হাজিৰা নাথাকে, মাত্ৰ থাকে কিমান 200-300, যি আছে এইখিনি হয় আৰু। কিমান পাই ইমান নালাগে খাবৰ কাৰণে, হয় এইখিনি হ'লে হ'ল। ৰাখোঁ, বহুত